সকলকে নমস্কাৰ জনাইছো। মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত জয়ানগৰত। আৰু এই জয়ানগৰত ব্যতিক্ৰমী ৰূপত এগৰাকী বিবাহিত মহিলাই আচলতে হাতৰ পৰশত তৈয়াৰ কৰি তুলিছে তথা প্ৰস্তুত কৰি তুলিছে অসমীয়া সংস্কৃতিৰ তথা অসমীয়া সমাজৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ। আৰু সঁচাকৈ আটক ধুনীয়াকৈ প্ৰস্তুত কৰি তুলিছে এই সাজপাৰসমূহ। তাৰ ওপৰত আজি আমি যিগৰাকী মহিলাই প্ৰস্তুত কৰি তুলিছে সেই মহিলাগৰাকীৰ সৈতে আমি উপস্থিত আছোঁ। সেই মহিলাগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু কি উপলব্ধ কি জনগোষ্ঠীৰ সাজপাৰ তৈয়াৰ কৰিছে, অসমীয়া সংস্কৃতিৰ জগতৰ লগত জড়িত কি সাজপাৰ সেই মহিলাগৰাকীয়ে প্ৰস্তুত কৰি তুলিছে তথা হাতৰ পৰশত তৈয়াৰ কৰি তুলিছে, সেই সম্পৰ্কেও আমি মহিলাগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম। পোনে পোনে আমি কেনেকুৱা ধৰণৰ সামগ্ৰীসমূহ তথা কেনেকুৱা ধৰণৰ সাজপাৰসমূহ, কেনেকুৱা ধৰণৰ আচলতে বস্ত্ৰশিল্প তৈয়াৰ কৰিছে তথা প্ৰস্তুত কৰিছে তাৰ ওপৰত আমি তাৰ সামগ্ৰিক দৃশ্য, সেই দৃশ্যাৱলীসমূহ, সেই সাজপাৰসমূহ আমি দৰ্শকসকলক পোনপ্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সেইসমূহ সাজপাৰ অসমীয়া সংস্কৃতিৰ লগতে অসমীয়া সমাজ জীৱনৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ। এই মহিলাগৰাকীয়ে সুন্দৰ ৰূপত হাতৰ পৰশত প্ৰস্তুত কৰি তুলিছে আৰু আপোনালোকে নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছে, নিশ্চয়কৈ অৱগত হৈছে যে যিসমূহ এই দৃশ্যত দেখুৱাবলৈ চেষ্টা কৰা হৈছে বা আপোনালোকে যিসমূহ প্ৰত্যক্ষ কৰিছে সেইসমূহ এফালৰ পৰা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এয়া অসমীয়া সমাজ জীৱনৰ অতিকৈ আচলতে অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা এটা সংস্কৃতিৰ লগত জড়িত। সেয়া হৈছে অসমীয়াৰ ফুলাম গামোচা। আৰু ফুলাম গামোচা পাটৰ, মুগাৰ আৰু বিভিন্ন ধৰণৰ আচলতে সূতাৰে বোৱা এই গামোচাসমূহ প্ৰস্তুত কৰি তুলিছে। আনহাতেদি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে অসমত বাস কৰা যেনে মিচিং জনগোষ্ঠী আৰু ইয়াতে অসমীয়া সমাজ জীৱনৰ লগত জড়িত হলীয়া ৰিহাৰ পৰা আৰম্ভ কৰি মিচিং জনগোষ্ঠীৰ সাজপাৰসমূহো হাতৰ পৰশত মহিলাগৰাকীয়ে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছে। আৰু ইয়াতে আছে একেবাৰে থলুৱা তথা অসমীয়া সমাজৰ যিসকল বোৱাৰী বা বিবাহিত বা বিশেষকৈ ক'বলৈ গ'লে গাভৰুসকলেও পৰিধান কৰা যিসমূহ চিম্পুল মেখেলা চাদৰো মহিলাগৰাকীয়ে আচলতে হাতৰ পৰশত প্ৰস্তুত কৰি তুলিছে। আৰু পাটৰ পৰা ৰিহাৰ পৰা ইয়াতে বহু ধৰণৰ মেখেলা চাদৰ, গামোচা আৰু ইয়াতে কছাৰী জনগোষ্ঠীৰো এখন গামোচা দেখিবলৈ পোৱা গৈছে আৰু ৰুমাল আছে। ইয়াতে ইতিমধ্যে কৈছোঁৱেই যিহেতু যে বিহুৰ সময়ত পৰিধান কৰা সাজপাৰো মহিলাগৰাকীয়ে খুব সুন্দৰভাৱে আচলতে তৈয়াৰ কৰি তুলিছে। গতিকে এয়া সামগ্ৰিক দৃশ্য খুব সুন্দৰভাৱে সজাই পৰাই তুলিছে। গতিকে এই মুহূৰ্তত পলম নকৰি সেই মহিলাগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিগৰাকী মহিলাই আচলতে মহিলাগৰাকীৰ প্ৰচেষ্টাত মহিলাগৰাকীৰ হাতৰ পৰশত গঢ়ি উঠিছে। পোনে পোনে আমি মহিলাগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মহিলাগৰাকীয়ে সকলো সাজপাৰৰ নাম বা সকলো সাজপাৰ আচলতে কোন জনগোষ্ঠীৰ সাজপাৰ হয় সেই বিষয়ে অৱগত নহয় যদিও সেই মহিলাগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এইগৰাকীয়ে হৈছে সেইগৰাকী মহিলা যিগৰাকী মহিলাই ইতিমধ্যে কেইবাবিধো আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ প্ৰস্তুত কৰি তুলিছে তেখেতৰ নিজৰ হাতৰ পৰশত, নিজৰ প্ৰচেষ্টাত। পোনপ্ৰথমে মই যিহেতু মহিলাগৰাকীক বৌ বুলি সম্বোধন কৰোঁ, গতিকে বৌ, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আৰু হয়, আৰু আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি কি সাজপাৰ অসমীয়া সমাজ জীৱনৰ লগতে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, মিচিং জনগোষ্ঠী বা অন্যান্য জাতি জনগোষ্ঠী, কছাৰী জনগোষ্ঠী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ আপুনি হাতৰ পৰশত প্ৰস্তুত কৰি তুলিছে। গতিকে ইয়াত কি আছে
এই বিষয়ে আপোনাৰ পৰা জানিবলৈ বিচাৰিম। এখন আছে কঁকাল মৰা, আমি এনেকৈ কঁকালত পিন্ধো, মৰাণসকলে এনেকৈ পিন্ধো। তাৰপিছতে আছে এখন হৈছে কলীয়া ৰিহা, আমি বিয়া শান্তি বিয়া হ'লে মানে এখন লাগে, এখন এনেকুৱাবোৰ হয় এইবোৰ। তাৰপিছতে এখন আছে চেলেং, হয় এনেকুৱা ফুল লগাও পাব। হয়, অসমীয়া জীৱনৰ আচলতে চেলেংখন হৈছে অসমীয়া জীৱনৰ এটা এৰাব নোৱাৰা এখন মানে বস্ত্ৰ, মহিলাসকলে ল'ব পাৰে আৰু পুৰুষসকলেও আছে। তাৰপিছতে এইবোৰতে চাদৰ, বিভিন্ন ধৰণৰ যিকোনো কাপোৰ আমাক অৰ্ডাৰ দিলে আমি বৈ দিয়া হয়। হয়, যিকোনো জনগোষ্ঠীৰে আচলতে সাজপাৰ আপুনি যদিহে কোনোবাই অৰ্ডাৰ কৰে, কোনোবাই যদি বিচাৰে, তেতিয়াহ'লে আপুনি মানে সেই বস্ত্ৰবিধ বা সেই সাজপাৰখিনি আপুনি প্ৰস্তুত কৰি তুলিব পাৰে, নহয় জানো? হয়, খুব আচলতে সুন্দৰ। আৰু ইয়াতে কি কি আছে আপোনাৰ পৰা জানিব বিচাৰিম। ইয়াতে যিহেতু বিভিন্ন ধৰণৰ হাতৰ ৰঙীন আচলতে সাজপাৰ দেখিবলৈ পোৱা গৈছে, গতিকে কি কি আছে অকণমান আপোনাৰ জৰিয়তে জানিব বিচাৰিম। ইয়াত আছে মেখেলা চাদৰ, কঁকাল মৰা চাদৰ, তাৰপিছত আছে চেলেং চাদৰ, মিচিং যোৰা আৰু টচ পাগুৰি আছে। তাৰপিছতে আছে টচৰ গামোচা, পাটৰ গামোচা, বিভিন্ন ধৰণৰ। আৰু আমাৰ যিবোৰ আমাৰ চেল হয় আচলতে সেইকাৰণে এইবোৰ বোৱা হয়। তথাপিতো আমাৰ যিবোৰ প্ৰয়োজন সেইবোৰ বোৱা হয়। যিকোনো কাপোৰ আমাৰ অৰ্ডাৰ দিলে আমি বৈ দিওঁ। হয়, আপুনি আচলতে এই কৰ্মত কেতিয়াৰ পৰা নিয়োজিত হৈ আছে? কেতিয়াৰ পৰা এই সাজপাৰসমূহ আপুনি তৈয়াৰ কৰিছে বা প্ৰস্তুত কৰিছে? অকণমান যদি জানিব পাৰোঁ। 2018 চনৰ পৰা এই কাপোৰ বোৱাৰ লগত জড়িত। প্ৰথমে এখন শাল, তাৰপিছত দুখন, তাৰপিছত তিনিখন, তাৰপিছত আহিলে 4খন, এনেকৈ লাহে লাহে শালবোৰ বহাই নি আছোঁ। তাৰপিছতে নিজেও বওঁ, বেলেগকো শিকাওঁ, এনেকৈ বৈ থকা হৈছে। হয়, আপুনি যিহেতু 18 চনৰ পৰা আজিৰ তাৰিখলৈকে এই সাজপাৰসমূহ আপুনি বৈ আহিছে, সাজপাৰসমূহ আপুনি প্ৰস্তুত কৰি আহিছে, আৰু এই সাজপাৰসমূহ কোন কোন ঠাইত আচলতে কিমান দূৰলৈকে বা ক'ৰ মানুহক আপুনি বিক্ৰী কৰিছে, সেইখিনি যদি আপুনি অৱগত কৰে নিশ্চয় সুখী হ'ম। হয়, শিৱসাগৰলৈ পঠিয়াওঁ। এতিয়া দুদিনৰ আগতে শিৱসাগৰলৈ পঠিয়াইছোঁ অটো সেইখন, তেনেকৈ ধেমাজিলৈ পঠিওৱা হয়। কেতিয়াবা মই গুৱাহাটীতো পঠিয়াওঁ। এই তিনিচুকীয়া প্ৰায়বোৰ এই দোকানতে ধৰ কিছুমান 20খন 30খন এনেকৈ 400 500 এনেকৈ কেতিয়াবা অৰ্ডাৰ আহে, আমি ইমিডিয়েট বৈ দিওঁ। মৰাণ গামোচা, বিভিন্ন ধৰণৰ গামোচা এইবোৰ ওচৰে পাঁজৰে চেল কৰি। হয়, যিহেতু আপুনি অসমৰ ক্ষেত্ৰত মানে বিভিন্ন প্ৰান্তৰ কথা উল্লেখ কৰিছে, অসমৰ বাহিৰতো কেতিয়াবা বিচাৰে নেকি, বা অসমৰ বাহিৰতো আপুনি চেল কৰিছে নেকি? যায়, অসমৰ বাহিৰত যায় বাৰু, তেনেকৈ বৰ বেছি যোৱা নাই। মেলা চেলাবোৰত যাওঁ আৰু অলপ চলপ তেনেকৈ চেল হৈছে। এতিয়ালৈকে সিমান দূৰলৈ হেৰি কৰা নাই। আপুনি আচলতে এই হ'ব। হয় ছাকচেছ হ'ম বুলি ভাবিছোঁ। হয়, নিশ্চয়কৈ খুব এটা সুন্দৰ কৰ্মত আপুনি বৰ্তি আছে, আৰু এই কৰ্মই আপোনাক আশা কৰিম অনাগত ভৱিষ্যতে আপোনাক এটা সুদুত্তৰ এটা মাত্ৰা প্ৰদান কৰে। আৰু এই ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিম, এই সামগ্ৰীসমূহ প্ৰস্তুত কৰোঁতে আচলতে বহু ক্ষেত্ৰত দেখা যায়, মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় যে তাত বোৱাৰ পৰা বিৰত থাকি আজিকালিৰ দিনত এটা সস্তীয়া জনপ্ৰিয়তাৰ দূৰত গৈ বহুতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ব্লগ বা বিভিন্ন ধৰণৰ আচলতে সামাজিক মাধ্যমত বিভিন্ন ধৰণে তেওঁলোকে বৰ্তি হয়, বা সামাজিক মাধ্যমত তেওঁলোকে মেক্সিমাম সময়, বেছিখিনি সময় আচলতে সামাজিক মাধ্যমত কটাব বিচাৰে। তাৰ বিপৰীতে কিন্তু আপুনি এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আপুনি এনেকুৱা এটা আদৰ্শ দাঙি ধৰিছে যিটো আদৰ্শই আচলতে আপোনাৰ স্বাৱলম্বিতাৰ পথ হিচাপে আপোনাৰ পৰিয়ালৰ লগতে এইখিনি আচলতে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ দৰে এটা আপুনি সুন্দৰ এটা পথ বাছি লৈছে। গতিকে উঠি অহা প্ৰজন্মক, যিসকল আচলতে ছোৱালী বা যিসকল মহিলা বা যিসকল বোৱাৰী, যিসকল গাভৰু, সেইসকলক কিবা আপুনি বাৰ্তা দিব বিচাৰিব নেকি? হয়, আমাৰ মানে চাকৰি বুলি এটা নালাগে। আমি যদি তাঁত বওঁ, বিক্ৰী কৰোঁ, সেইটোৱে আমাৰ চাকৰি। আমাৰ মানে পঢ়া শুনা ইমান বৰ বেছি নাই, তথাপিও মানে কিবা এটা কৰিবলৈ চৰকাৰী চাকৰি পাৰিলোহেঁতেন, তথাপিও মানে সিমান ইণ্টাৰেষ্ট নাই। মই কাপোৰ বোৱাতে মানে বেছি ভাল পাইছোঁ। আপুনি এই কাপোৰ ববলৈ প্ৰথমতে ক'ৰ পৰা শিকিছিলে, কেনেকৈ শিকিছিলে, অকণমান তাৰ আঁৰৰ কাহিনী অকণমান ক'ব নেকি? ঠিক আছে। প্ৰথমতে মই দুলীয়াজানত 25 দিনীয়া এটা ট্ৰেইনিং ল'লোঁ। তাৰ পাছতে হেণ্ডলুম টেক্সটাইলৰ আমাৰ এখন স্কিম দিছিলে,
তাতে মোৰ ঘৰতে ট্ৰেইনিং হৈছিলে বাৰু 25 দিন হ'ল বাৰু তাতো মই ট্ৰেইনিং লৈছোঁ তেনেকৈ আৰু বৈ বেছি ইণ্টাৰেষ্ট হৈ গ'ল মানে মোৰ সেইকাৰণে মানে এইটো কাম কৰিয়ে মই ভাল পালোঁ আপোনাৰ যিহেতু এইখিনি ববৰ কাৰণে যথেষ্টখিনি কষ্টৰ প্ৰয়োজন হয় যথেষ্ট কষ্ট কৰিবলগীয়া হয় কষ্ট কৰি থকাৰ মাজতে আপুনি কেতিয়াবা উচিত মূল্যৰ পৰা বঞ্চিত হয় নেকি হয় কেতিয়াবা কম বেছ কৰে কিছুমানে মানে কিনা কাপোৰ লগত ৰেট মিলাই সেইটো নহয় মানে সূতাখিনিও কথা আছে বোৱনী নিজে বোৱাও কষ্টও কথা আছে দিনটো খাটি থকা তেনেকৈ হ'লেও মানে ভাল লাগে এইবোৰ কৰি হয় এইখিনিতে যিহেতু আপোনাৰ সৈতে আন এগৰাকী খুৰীদেউ আছে খুৰীদেউ আপুনি এই বৌৰ সৈতে আপুনি প্ৰায়খিনি সময় অতিবাহিত কৰিছে বৌৰ সৈতে একেলগে সহবাস কৰিছে আপোনাৰ পৰা এটা মনৰ অনুভৱ আপোনাৰ জানিব বিচাৰিম বৌগৰাকী ইমান ধুনীয়া এটা কৰ্মৰ লগত জড়িত যিহেতু হৈ আছে গতিকে কি ক'ব মইনো কি ক'ম তথাপি আৰু মই এনেই থাকোঁ সেইকাৰণে ভণ্টিৰ লগতে থাকোঁ আৰু হয় এনেই ভাল লাগে হয় তেনেকৈ একো নাই বাৰু তথাপিও আৰু বৌৰ সৈতে কেতিয়াবা হয় বৌৰ সৈতে কেতিয়াবা তাঁত বোৱা ক্ষেত্ৰত বা সহায় সহযোগ কৰিছে চাগে নিশ্চয় হয় মহিলাগৰাকীয়ে তথা বৌগৰাকীয়ে ইতিমধ্যে অৱগত কৰিছে কি জনগোষ্ঠীৰ বা অসমীয়া সমাজ জীৱনৰ কেনেকুৱা ধৰণৰ কি ধৰণৰ বা কি সাজপাৰ তেওঁ হাতৰ পৰশত গঢ়ি তোলে বা হাতৰ পৰশত বয় সেইখিনি কথা ইতিমধ্যে উল্লেখ কৰিছে গতিকে তাৰ বাহিৰেও এই বৌগৰাকীয়ে আচলতে কেৱল তাঁতৰ পাততে বা কেৱল সাজপাৰ তৈয়াৰ ক্ষেত্ৰতে সীমাবদ্ধ নাই এই বৌগৰাকীয়ে হাতৰ পৰশত আচলতে এনে কিছুমান খাদ্যবস্তু প্ৰস্তুত কৰি তোলে আৰু সেই খাদ্যবস্তুসমূহ হৈছে এটা অন্যতম বুলিয়ে কৈছোঁ সেই খাদ্যবস্তুসমূহ আমি সততে আচলতে ঘৰুৱা কৰ্মত বা বিভিন্ন সামাজিক কৰ্মত বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি ব্যৱহাৰ কৰিছোঁ বা নিজেও আমি খাদ্যবস্তুসমূহ আমি ভক্ষণ কৰি আহিছোঁ বা খাদ্যবস্তু হিচাপে আমি গ্ৰহণ কৰি আহিছোঁ গতিকে তেনে কিছুমান বস্তু বা তেনে কিছুমান খাদ্যবস্তু প্ৰস্তুত কৰি তোলে আৰু পোনপ্ৰথমে তাৰ এটা আমি উদাহৰণ দিব বিচাৰিছোঁ যে নিমকি আৰু বিহু সময়ত যিহেতু সকলোৱে গম পায় বিহু সময়ত কি পিঠা পনাৰ লগতে কি ধৰণৰ আচলতে তাতে খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয় তেনেধৰণৰ খাদ্য সামগ্ৰীসমূহ প্ৰস্তুত কৰি তোলে পোনপ্ৰথমে আমি বৰ্তমান যিহেতু ঘৰতে খুব কিছু সময় পূৰ্বে আচলতে প্ৰস্তুত কৰি তুলিছে কিছু সময় পূৰ্বে আচলতে এই খাদ্য সামগ্ৰীসমূহ তেখেতে সম্পূৰ্ণ কৰি তুলিছে তাৰ কিছু দৃশ্যাৱলী নিমকি আচলতে ইয়াত যথেষ্টখিনি ইয়াত আছে গতিকে তাৰ কিছু দৃশ্যাৱলী আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতে কি খাদ্যবস্তু প্ৰস্তুত কৰি তোলে বা কি খাদ্যবস্তু প্ৰস্তুত কৰে আৰু বিভিন্ন প্ৰান্তত বিভিন্ন স্থানত তেখেতে বিক্ৰী কৰে এয়া হৈছে নিমকি এটা বেগত ভৰাই থৈছে কেইবা পেকেটিং কৰি থৈছে আচলতে পেকেজিং কৰি থৈছে এই নিমকি পৰিৱেশ নিমকিৰ দৃশ্যখিনি আমি দৰ্শকসকলক দেখুৱাইছোঁ আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি সামগ্ৰী কি খাদ্যবস্তু প্ৰস্তুত কৰি তোলে হয় বৌ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আচলতে এগৰাকী ব্যতিক্ৰমী মহিলা ব্যতিক্ৰমী বুলি এইটো কাৰণে কৈছোঁ আপুনি কেৱল এটা কৰ্মতে ব্ৰতী থকা নাই আপুনি সাজপাৰ প্ৰস্তুত কৰাৰ সমান্তৰালকৈ আপুনি কিছুমান খাদ্যবস্তু প্ৰস্তুত কৰি তুলিছে আৰু তাৰ উদাহৰণ ইতিমধ্যে আমি পাইছোঁ গতিকে কি ধৰণৰ কি বস্তু কি খাদ্যবস্তু আপুনি প্ৰস্তুত কৰে অকণমান দৰ্শকসকলৰ জ্ঞাতাৰ্থে আমি জানিব বিচাৰিম দৰ্শকসকলক জনাব বিচাৰিম আপোনাৰ জৰিয়তে কি ক'ব কি আপুনি খাদ্যবস্তু সামগ্ৰী আপুনি প্ৰস্তুত কৰে সাধাৰণতে নিমকি নাৰিকল লাড়ু তাৰপিছত চুজি লাড়ু তিলৰ লাড়ু তিল পিঠা এইবোৰে আৰু এই আমাৰ কালিলৈ মেলা আছে যে আমি বেগত পেকিং কৰি আছোঁ আৰু বহুত এনেকৈ
উলিয়াবলৈ বেয়া লাগিছে আৰু কালিলৈ চেনাইৰাম বৰ্ডিং ফিল্ডতে 3 দিনীয়া এখন নাৰী দিৱস পাতিছে তাতে মেলা যাম বুলি আমি কিছুমান বহুত কাপোৰ আমি আৰু উলিয়াবলৈ থাকিলেও আৰু পেকিঙত আছে যে তাৰপিছত এই পিঠাবোৰ পেকিং আছে এতিয়া উলিয়াবলৈ আমনি লাগিছে বেলেগ এদিন দেখাই দিম বাৰু আপুনি যিহেতু সাজপাৰ বোৱাৰ ক্ষেত্ৰত বা সাজপাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আপুনি প্ৰশিক্ষণ গ্ৰহণ কৰিছে তাৰ সমান্তৰালকৈ এই খাদ্য সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কিবা আপুনি প্ৰশিক্ষণ গ্ৰহণ কৰিছে নে নিজেই শিকিছে কিবা তেনেকুৱা কিবা আছে নেকি আচলতে কেতিয়াবা তাত বৈ থাকোঁ মোবাইলটো চাওঁ মোবাইলটো চালেও মানে এইবোৰে আৰু নিমকি কেনেকৈ বনায় নাৰিকল লাড়ু কেনেকৈ বনায় এইবোৰ মানে নিজে চাই মেলি বনাইছোঁ আৰু হয় ধন্যবাদ জনাইছোঁ আপোনাক এগৰাকী মহিলা যিহেতু মই বৌ বুলি সম্বোধন কৰোঁ গতিকে বৌৰ নামটো হৈছে সেউজী বৰুৱা আৰু বৰ্তমান তেখেতে ইতিপূৰ্বে যিহেতু প্ৰথম অৱস্থাতে কৈছোঁ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত জয়ানগৰত তেওঁ থাকে জয়ানগৰত তেওঁ বসবাস কৰে গতিকে ইচ্ছুক যিসকল দৰ্শক আছে যিসকলে এই মহিলাগৰাকীৰ পৰা বিভিন্ন ধৰণৰ সাজপাৰ ক্ৰয় কৰিব বিচাৰে তেন্তে তেখেতক যোগাযোগ কৰিব পাৰে আৰু তেখেতৰ যোগাযোগৰ নম্বৰটো যোগাযোগৰ ঠিকনাটো মই কেপশ্যনত দি দিম গতিকে তাৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰিব কিন্তু তাৰ পূৰ্বে আমি জানিব বিচাৰিম যিসমূহ সাজপাৰ তেখেতে তৈয়াৰ কৰি সাজপাৰ প্ৰস্তুত কৰি তুলিছে এই সাজপাৰসমূহ কোনটো সাজপাৰৰ দাম কিমান সেই বিষয়ে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে বহু কম দামতে বস্তুবিলাক বিচাৰে আৰু ইতিমধ্যে আপুনি কৈছে যে উচিত মূল্যতকৈ বা বজাৰত বিক্ৰী কৰা সাজপাৰতকৈ কম দাম দিব বিচাৰে এই বস্তুবিলাক গতিকে কোনটো বস্তু বা কোনটো সাজপাৰৰ দাম কিমান সেই বস্তুটো যদি কৈ দিয়ে তেতিয়াহ'লে অকণমান দৰ্শকসকলে ভাল পাব যিসকলে ল'ব বিচাৰে তেওঁলোকৰ কাৰণে সুবিধা হ'ব এই ককলমাখন হৈছে আমাৰ এইবোৰ 200 টকা এইবোৰ পকোৱা সূতাও আছে এইবোৰ 200 টকা মাজত বুটা লগাও আছিলে সেইটো বিক্ৰী হৈ গ'ল এতিয়া বৈ থকা হৈছে বাৰু এইবোৰ 500 টকা তাৰপিছত এখন চাদৰ পকোৱা সূতাৰ এইবোৰ ৰাছ কাঠি এতিয়া গৰম দিন আহিছেতো গৰম দিনলৈ খুব ভাল পাব এখন 300 টকা এখন 300 টকা তাৰপিছতে এইবোৰ কছাৰী গামোচা বুলি কয় এনেকুৱা মই অকল দেখাবৰ কাৰণে এখন ৰাখিছোঁ আৰু আছে এখন হৈছে 220 টকা বহুত দীঘল ন দীঘল মোৰ কয় দীঘলে তাৰপিছত টচৰ গামোচা আছে এইখনৰ দামটো কিমান এখন 2000 কত মিক্স নাথাকিব মানে মিক্সটো কেতিয়াবা পায় আমি কিছুমানে কম ৰেটৰ বিচাৰিলে মিক্স হ'লেও হ'ব বুলি কয় তেতিয়া আমি 1500-1300 দিব পাৰোঁ আচলতে ইমান দামৰ লাগে বুলি ক'লে সিমান দামৰ বস্তু আপোনালোকে দি পেলাই তেনেকৈ বনাই দিব পাৰে আমি 200 টকা 220 টকা কিছুমানে কম ৰেটৰ সৰু ফুলৰ বিচাৰে তেতিয়া আমি 150 এনেকৈও বৈ দিওঁ এই কলীয়া ৰিহাৰ দামটো কিমান এখন 2000 টকা 2000 এখন 2000 বহুত দীঘল ইয়াতো দুপাহ আছে মিলিলে বহুত দীঘল ৰুমটো পাৰে হ'ব হয় 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 আৰু এই যিবিলাক মানে চিম্পুল যিবিলাক মানে মেখেলা চাদৰ এই মেখেলা চাদৰৰ দামবিলাক সব বেলেগ বেলেগ নে প্ৰায় একেই ধৰণৰ বেলেগ বেলেগ থাকিব হয় হয় এনেই আনুমানিক যদি অকণমান যদি এটা আপুনি যদি এটা আভাস দিয়ে কোনযোৰ মেখেলা চাদৰৰ দাম যদি অকণমান যদি দি দিয়ে তেতিয়াহ'লে দেখাই দিছোঁ হয় এইযোৰ বহুত ধুনীয়া পিংক কালাৰ এইবোৰ 3000 তাৰপিছত যদি ওপৰলৈকে ফুল বিচাৰে 3500 টকীয়া চাৰি অল বডি ফুল বিচাৰে তেতিয়াও অলপ দামটো বেলেগ বেলেগ হয় আৰু হয় হয় এইটো চিম্পলটো এনে দেখাইছোঁ এইটো 3000 টকা
আৰু ফুলাম গামোচা লগতে মৰাণ গামোচা এইবিলাকৰ দামবিলাক মৰাণ গামোচা আমি এতিয়া ক'বলৈ গ'লে বেছিকৈ যদি লয় 170কৈ দিব পাৰোঁ 170 আৰু এই ফুলাম গামোচাৰ দামবিলাক কিমান এইবিলাক 200 টকা 180 টকা এনেকৈ আছে আৰু এই যে আপোনাৰ এই ৰঙাৰ যিবিলাক সাজপাৰ মেখেলা চাদৰে চাগে খুব ধুনীয়া মাটিশালত বোৱা মই ৰবাত খাই দিছোঁ এই মেখেলা চাদৰবিলাক 2000 টকা 2000 টকা দাম পতি থাকিব মাটিশালত বোৱা হয় আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা একেবাৰে কম ৰেটৰ পৰা আৰম্ভ কৰি একেবাৰে হাই ৰেটলৈকে একেবাৰে মানে বেছি ৰেট কম ৰেটটো আপুনি 270 টকা বা 170 টকা গামোচা কথা ক'লে আৰু তাতকৈ একেবাৰে বেছি ৰেটলৈকে কি ধৰণৰ সাজপাৰ পোৱা যায় টচৰ মুগাৰ পাটৰ এইবোৰ পোৱা 20,000 পৰ্যন্তলৈকে বোৱা কিন্তু অৰ্ডাৰ আমি ইমান দামী কাপোৰবোৰ বৈ থবলৈ মানে বেয়া পাওঁ আমাৰ হয় অৰ্ডাৰ আহিলে আচলতে এখন দোকান খুলিছোঁ SB ষ্টৰ বুলি মানে ঘৰত ৰাখিছোঁ হয় যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিসকলে তিনিচুকীয়াৰ আশে পাশে গেলাপুখুৰীৰ আশে পাশে বা বিভিন্ন প্ৰান্তৰ থকা লোকসকলে যদি ইচ্ছা কৰে যদিহে ল'ব বিচাৰে তেতিয়াহ'লে এই মহিলাগৰাকীক যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ ঠিকনা সম্পূৰ্ণ যোগাযোগ নম্বৰ আমি ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম গতিকে এয়া হৈছে মহিলাগৰাকীৰ হাতৰ পৰশত গঢ়ি উঠা কিছুমান সাজপাৰ আৰু কিছুমান খাদ্য সামগ্ৰী দেখুৱালোঁ গতিকে আশা কৰিছোঁ এই মহিলাগৰাকীৰ পৰা ইচ্ছুকসকলে ক্ৰয় কৰি মহিলাগৰাকীৰ যি যাত্ৰা এই যাত্ৰাত যাতে সহযোগিতা কৰিব আৰু এই যাত্ৰাৰ অনুসৰণ কৰি এইখিনি নৱপ্ৰজন্মই স্বাৱলম্বিতাৰ দিশ হিচাপে বাছি ল'ব পাৰিব বুলি আমি আশা কৰিছোঁ হয় সঁচাকৈ এগৰাকী ব্যতিক্ৰমী মহিলা যিগৰাকী মহিলাই কেৱল এটা কৰ্মতে ব্ৰতী থকা নাই এটা কৰ্ম কৰি যোৱা নাই সেইগৰাকী মহিলাই অসমীয়া সমাজ জীৱনৰ লগতে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰসমূহ হাতৰ পৰশত গঢ়ি তুলিছে হাতৰ পৰশত প্ৰস্তুত কৰি তুলিছে তৈয়াৰ কৰি তুলিছে তাৰ সমান্তৰালকৈ বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি তুলিছে ইতিমধ্যে তেখেতে অৱগত কৰিছেই যিহেতু আৰু সেই সামগ্ৰীসমূহ বিভিন্ন বজাৰত বিভিন্ন মেলা বা বিভিন্ন দোকান পোহাৰত বিভিন্ন স্থানত বিক্ৰী কৰিবৰ কাৰণে এইসমূহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আশা কৰিছোঁ এই প্ৰচেষ্টা যাতে অনাগত ভৱিষ্যতলৈকে অব্যাহত ৰাখে আৰু এই প্ৰচেষ্টাৰ জৰিয়তে এই প্ৰচেষ্টা যাতে এইখিনি মানুহৰ কাৰণে এইখিনি নৱপ্ৰজন্মৰ কাৰণে আদৰ্শ হৈ ৰয় আৰু স্বাৱলম্বিতাৰ নিদৰ্শন হিচাপে সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত নগৈ সস্তীয়া জনপ্ৰিয়তাৰ ক্ষেত্ৰত আচলতে নৱবিবাহিত মহিলাক আজিৰ দিনত দেখিবলৈ পোৱা যায় যে সামাজিক মাধ্যমত টকা ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি সামাজিক মাধ্যমটো তেওঁলোকে খুব আচলতে এক্টিভলি দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ ব্লগ বা বিভিন্ন ধৰণৰ ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰে কিন্তু তাৰ বিপৰীতে যদি এনেধৰণৰ কৰ্মৰ সৈতে যদি জড়িত থাকে এনেধৰণৰ কাৰ্যক্ষেত্ৰত যদি জড়িত থাকে নিশ্চয়কৈ তাৰ তুলনাত সামাজিক মাধ্যমৰ আৰ্নিঙৰ তুলনাত সামাজিক মাধ্যমৰ ইনকামৰ তুলনাত কিন্তু এয়া তাৰ বহুত বেছি উৰ্ধত হ'ব বহুত বেছি ইনকাম কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস গতিকে ইতিমধ্যে যিহেতু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এগৰাকী মহিলাই নিজৰ কষ্টৰ জৰিয়তে নিজৰ অধ্যৱসায়ৰ জৰিয়তে সাজপাৰ লগতে খাদ্য সামগ্ৰী প্ৰস্তুতৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে গতিকে এইগৰাকী মহিলা নিশ্চয়কৈ এইখিনি মানুহৰ কাৰণে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আদৰ্শ হৈ ৰ'ব গতিকে আমি বৰ বেছি দীঘলীয়া নকৰোঁ ইমান পৰে আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত এনে কিছুমান প্ৰতিভা এনে কিছুমান ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ ধন্যবাদ